হাইষ্ট এতিয়াতো আপোনালোকে গম পাইছে টাইটেল চাই পেলাই মই কি ক'ব পাৰিছোঁ আজি। গতিকে তাৰ আভাস দিওঁ আপোনালোকৰ যদি ইউপি বেংকৰ কিবা হেৰি হৈছে ATM যদি হৈছে বা কিবা এনেকুৱা কিবা অসুবিধা হৈছে তেতিয়াহ'লে আপোনালোকে কোনটো নম্বৰত ফোন কৰিব সেইটো নম্বৰ মই কওঁ। কিন্তু এনে ফোন কৰি লাভ নাই। যিটো একাউণ্টত আমাৰ গণ্ডগোল হৈছে প্ৰব্লেম হৈছে সেই একাউণ্টটোৰ যিটো নম্বৰ আছে ৰেজিষ্টাৰ নম্বৰ সেই নম্বৰটো দিয়ে ফোন কৰিব লাগিব। সেই নম্বৰটো দিয়ে কাষ্টমাৰ কেয়াৰক ফোন কৰিব লাগিব ইউকো বেংকৰ। যদি ইউকো বেংকৰ হয় এতিয়া ইউকো বেংকৰ নম্বৰ দুটা দিছোঁ সেইটো আপোনাৰ নোট কৰি লওক। এই ওপৰত দিয়ে আছে আমাৰ 180010300123 আকৌ এবাৰ কৰিছোঁ 180010300123 আৰু এটা আছে সেইটো কৰিছোঁ 180027400123 আকৌ এবাৰ কৰিছোঁ 180027400123 আৰু ক'লো এইখিনিয়ে। এতিয়া ৰেজিষ্টাৰ নাম্বাৰে ফোন কৰিব কিবা যি প্ৰব্লেম হয় একাউণ্টত। আৰু যদি আপোনালোকে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইবটো কৰি দিয়ক। আৰু কাষত যে ঘণ্টা বটনটো যে আছে সেইটো টিপি দিব লাহেকৈ আৰু নটিফিকেশ্যনকেইটা পাই যাব অসমীয়া তেনেকুৱা ভাল ভাল বস্তু পাবৰ কাৰণে। যদি কিবা অসুবিধা থাকে তেতিয়াহ'লে আপোনালোকে তেতিয়া গম পাব। সেইকাৰণে সেইটো টিপি দিব। এতিয়া বাই আহোঁ।